দিনটোত অলপ কাম কৰি আপোনাৰ শৰীৰ একেবাৰে দুৰ্বল হৈ পৰে নেকি? বা আজিকালি অতিপাত মানসিক চাপ, টেনচন আৰু নিশা টোপনি নহা সমস্যাই আপোনাক জুৰুলা কৰিছে নেকি? আৰু বহুতৰে আকৌ লাজতে কাকো ক'ব নোৱাৰা এক গোপন সমস্যাও থাকে। সেয়া হৈছে কম বয়সতে হেৰাই যোৱা শৰীৰৰ ভিতৰুৱা শক্তি আৰু প্ৰাকৃতিক যৌৱন। যদি আপোনাৰো এইবোৰ সমস্যা হৈছে, তেন্তে আপুনি সুস্থ হ'বলৈ বা শৰীৰৰ এনাৰ্জি বঢ়াবলৈ বুলি দৈনিক খাই থকা দামী দামী ভিটামিনৰ টেবলেটবোৰ বা বজাৰৰ কেপচুলবোৰে আচলতে আপোনাৰ এক ডাঙৰ লোকচানহে কৰি আছে। বিজ্ঞানৰ এক নতুন গৱেষণাই এতিয়া সমগ্ৰ বিশ্বতে তুলপাৰ লগাই দিছে। কাৰণ প্ৰকৃতিত এনে এবিধ অলৌকিক সঞ্জীৱনী ফল আছে, যাৰ কেৱল 1 চামুচ ৰসতে সাধাৰণ ফল মূলতকৈ কেইবাগুণো বেছি শক্তি আৰু বজাৰৰ 10টা কেপচুলতকৈও কাৰ্যকৰী ক্ষমতা প্ৰাকৃতিকভাৱে লুকাই থাকে। মই আপোনালোকক জনাব বিচাৰিছোঁ হিমালয়ৰ অমূল্য সম্পদ চি বাকথৰ্নৰ বিষয়ে। ই আপোনাৰ হৃদযন্ত্ৰ, ছাল, মগজু আদিকে কৰি আপোনাৰ হেৰাই যোৱা গোপন শক্তি কেনেকৈ মাত্ৰ কেইটামান দিনতে দুগুণ কৰি তুলিব পাৰে। আহক আজিৰ এই ভিডিঅ'টোত একেবাৰে বৈজ্ঞানিক প্ৰমাণৰ সৈতে সবিশেষ জানো। বিজ্ঞানৰ গৱেষণাত প্ৰমাণ হৈছে যে চি বাকথৰ্নত সাধাৰণ কমলাতকৈ 12 গুণ বেছি ভিটামিন চি থাকে। ইয়াৰ উপৰিও ইয়াত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে, যাৰ ফলত ই বজাৰৰ কৃত্ৰিম ছাপ্লিমেণ্টতকৈ বহু বেছি খৰকৈ আপোনাৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতাটো বঢ়াই তুলিব আৰু লগতে আপোনাৰ কাহ, চৰ্দি বা আন সংক্ৰমণৰ পৰা সুৰক্ষিত ৰাখিব। আজিকালি অতি কম বয়সতে হাৰ্ট এটেক হোৱাটো এটা ডাঙৰ সমস্যা হৈ পৰিছে। চি বাকথৰ্নত ওমেগা 3, ওমেগা 6, ওমেগা 9ৰ উপৰিও আটাইতকৈ দুৰ্লভ যিটো ওমেগা আছে সেইটো হৈছে ওমেগা 7 ফেটি এচিড। এই গোটেইকেইটা চি বাকথৰ্নত পোৱা যায়। ই ধমনীত জমা হোৱা বেয়া কলেষ্টৰেল নিয়ন্ত্ৰণ কৰে, তেজ চলাচল স্বাভাৱিক কৰে আৰু আপোনাৰ হৃদযন্ত্ৰক সদায় ডেকা আৰু সুৰক্ষিত কৰি ৰাখিব। যদি আপোনাৰ ছালত বয়সৰ চাপ পৰিছে বা দাগ পৰিছে বা ছালৰ উজ্জ্বলতা হেৰাই গৈছে, তেন্তে চি বাকথৰ্ন হ'ব আপোনাৰ বাবে অমৃতস্বৰূপ। ইয়াৰ ভিটামিন ই আৰু ওমেগা এচিডে ছালৰ তলৰ কোষবোৰক মেৰামতি কৰি তোলে, যাৰ ফলত ছালখন প্ৰাকৃতিকভাৱে গ্ল' কৰিবলৈ ধৰে আৰু বয়সৰ চাপ বহুত বছৰলৈ নোহোৱা কৰি ৰাখে। এতিয়া আহোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ পইণ্ট দুটালৈ, যাৰ বিষয়ে বহুতে লাজতে কাৰো লগত আলোচনা কৰিব নিবিচাৰে। আজিকালিৰ ব্যস্ত জীৱনত মানসিক চাপ, টেনচন আৰু নিশা টোপনি নহাটো এটা ডাঙৰ বেমাৰ হৈ পৰিছে। চি বাকথৰ্নক এক প্ৰাকৃতিক এডাপ্টোজেন বুলি কোৱা হয়। চি বাকথৰ্নটোক এটা প্ৰাকৃতিক এডাপ্টোজেন বুলি কোৱা হয়। ই মগজুৰ কাৰ্টিচল হৰমন নিয়ন্ত্ৰণ কৰি মনটোক সম্পূৰ্ণ শান্ত কৰি ৰাখে। ইয়াৰ ফলত মগজু তীক্ষ্ণ হয়, মানসিক ক্লান্তি দূৰ হয় আৰু আপুনি দিনটো সতেজ অনুভৱ কৰিব। এইটো ইয়াৰ এক চমৎকাৰী উপকাৰ। ই পুৰুষ আৰু মহিলা দুয়োৰে প্ৰজনন স্বাস্থ্য উন্নত কৰাত সহায় কৰে। ইয়াত থকা ওমেগা 7 আৰু ভিটামিন ইয়ে শৰীৰৰ ভিতৰুৱা গোপন অংগসমূহৰ তেজ চলাচল সক্ৰিয় কৰে, হৰমনৰ খেলিমেলি ঠিক কৰে আৰু কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ শৰীৰৰ প্ৰাকৃতিক ষ্টেমিনা বা যৌন শক্তি দুগুণ কৰি তোলে। চি বাকথৰ্নৰ উপকাৰিতাৰ বিষয়ে আপোনালোকে ইতিমধ্যে অৱগত হ'ল। বন্ধুসকল, আপোনালোকে বজাৰৰ পৰা বা অনলাইনত চি বাকথৰ্নৰ জুচ বা কেপচুল অতি সহজে পাই যাব। আপোনালোকে যদি জুচ আনে, তেতিয়া প্ৰতিদিনে ৰাতিপুৱা খালী পেটত এগিলাচমান কুহুমীয়া গৰম পানী ল'ব আৰু তাতে 20ৰ পৰা 30 ml চি বাকথৰ্নৰ জুচ মিলাই খাব পাৰে। কিন্তু এইখিনিতে আপোনালোকে এটা সাৱধানতা অৱলম্বন কৰিব। যদি গৰ্ভৱতী মহিলা বা কোনো বিশেষ ৰোগৰ ঔষধ খাই আছে, তেওঁলোকে এইটো খোৱাৰ আগত ডাক্তৰৰ ওচৰলৈ গৈ পৰামৰ্শ লৈ অহাটো ভাল হ'ব। গতিকে পলম নকৰিব। বজাৰৰ ক্ষতিকাৰক ঔষধ বা কেপচুল খাই শৰীৰটো ধ্বংস কৰাতকৈ আজিৰ পৰা এই প্ৰাকৃতিক উপাদানবিধ আপোনাৰ ডায়েটত অন্তৰ্ভুক্ত কৰক। বন্ধুসকল, আজিৰ তথ্যখিনি আপোনাৰ অলপ হ'লেও কামত আহিছে বুলি যদি আপুনি ভাবিছে, তেন্তে এটা লাইক কৰি যাব আৰু কমেণ্টত জনাব। আপুনি ইয়াৰ আগতে কেতিয়াবা চি বাকথৰ্ন ব্যৱহাৰ কৰি পাইছেনে নাই, তলত কমেণ্ট কৰিব।
আৰু এনেকুৱা স্বাস্থ্য সম্বন্ধীয় বিজ্ঞানসন্মত ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি থওক সুস্থ থাকক সতেজ থাকক ধন্যবাদ জয় আই অসম